ৰাভাৰ অসুখ বাঢ়িছে। কেঞ্চাৰ অন্তিম ষ্টেজত। এই যেন নুমাব ধৰা একুৰা জুই, ভমককৈ জ্বলি আকৌ সৰু হৈ পৰা জুইৰ শেষৰ জিউ। যমৰ দুৱাৰ খোল খাব ধৰিছে। যমৰ দেশৰ পৰা সেয়া যমদূত আহিছে নে মাতি পঠোৱা হৈছে? যমদূতে টানি চোঁচৰাই নিব খুজিছে, জোৰকৈ ঠেলি হেঁচি পঠিয়াই আজৰি হ'ব গৃহস্থ। চকুত ঘৰিয়াল, ঘৰিয়ালৰ চকুলো। মৃত্যুমুখী জুই কৰা যিমানে ওচৰ চাপিছে যমদূতৰ দুৱাৰ, সিমান বেছিকৈ দহি আছে মোক। জুই কৰাৰ মৃত্যু হলেই তুতি আহিব অসমীয়াৰ আয়ু। আৰু বিৰাট মৃত্যু ঘণ্টা গুচি গলেই যেন সকাহ। প্ৰাণ সঞ্চাৰ নোহোৱা মানুহৰ ভিৰৰ বিশাল শূন্যতা। কাঠৰ পুৰণি আলমিৰাৰ ছভিয়েট দেশৰ দুখ, ভেবা লগা মুখ উলিব ধৰা মুখখনেৰে কৈ আছে, উঠা ৰাভা, মৃত্যুৱে একো কৰিব নোৱাৰে। ৰাভাৰ মৃত্যু হোৱা নাই, উঠা ৰাভা, পঢ়া। ইয়াৰ চকু নথকা মানুহে পঢ়িব নাজানে। ভীষণ ব্যক্তিকেন্দ্ৰিক ব্যস্ততা। চকু নথকাবোৰে পঢ়িব খোজে। চকুৰ পুলি ৰুই দিয়া, পেটত ভোকৰ সাগৰ। এদিন বৃহৎ চকু হৈ পোহৰৰ বাট দেখুৱাব। ভোকৰ সাগৰ সিঁচি টহল দি ফুৰিব ৰাভা, বাটে ঘাটে সোণালী আভা। বেৰৰ বুকুত থিয় দি থকা 3D চিত্ৰবোৰে আঙুলিত তুলিকা গুজি কৈ আছে, উঠা ৰাভা, আকা। আকা মুখ নথকা মানুহৰ মুখ, বহুমুখী চৰিত্ৰৰ বহুৰূপী ছবি। ভৰি আৰু গা দুৰ্বল মেজত বহি হাৰমনিয়ামৰ থকাথকি মাতৰ আবাহনী সংগী। তবলাৰ অবক আঙুলিকেইটা নিজকে লেহেমীয়াকৈ বজাই আছে। নাটৰ শেষৰ নেপথ্য ৰাগিনী। ঠিক মৃত্যুৰ আগে আগে সংগতি নথকা মাত। কলীয়া লান্ধুৰ আৱৰণৰ পৰা মেচখনে জগাই আছে, উঠা ৰাভা, বজোৱা, উদাত্ত কণ্ঠ নিগৰাই জাতিক জগোৱা পৃথিৱী কপোৱা গান। তাণ্ডৱ নৃত্যৰে জগত জগোৱা পৃথিৱী কপোৱা জটাধাৰী নাচ। ভৰি নথকা লেহু ভৰিত থিয় হৈ চকী কেইখনে জগাই আছে, উঠা ৰাভা, ইয়াতে বহা। উদঙাই দিয়া স্বাধীনতাৰ স্বৰূপ, চকুত পুখুৰী সজা, দেহত হাড়ৰ হুমুনিয়া গজা। শুকাই সৰি পৰা গছৰ ডালৰ লেখীয়া মানুহৰ কথা কোৱা। মানপত্ৰৰ মানচিত্ৰৰ পৰিধি সীমিত হৈ আহিছে। অপৰিচিত পদূলিমুখ। বিশ্বৰ বাটে ঘূৰা বহল বতাহে সৰু কোঠাটোত উশাহ সলাব পৰা নাই। এই বেৰকেইখন ভাঙি দিয়া, বহল হ'ব পৰিচয়, পৰিসৰ বাঢ়িব। এই বাট, সেই বাট, এই মাত, সেই মাত। বিছনাখনৰ বয়স বাঢ়িছে, ভৰ সহিব পৰা নাই।
বিছনাৰ বহল মুখে কৈ আছে, উঠা ৰাভা, উঠা, উঠা ৰাভা, শুই থকা মানুহক জগাই দিয়া, চাব নিবিচৰা চকুবোৰ দুহাতেৰে মেলি দিয়া। ৰাভা থাকিলে অসুখ বাঢ়ে কাৰ? ৰাভা থাকিলে নাঙঠ হয় কোন? নতুন আঙুলিবোৰ হৈ পৰিব বুলি একোটা ষ্টেন গান, নতুন ভৰি গজি ভৰিবোৰ ৰনোৱা ঘোঁৰা, কাৰোবাৰ ডিঙি চেপিবলৈ শৰীৰৰ শক্তি। পাহৰণিৰ পোক, এলাগী অৱহেলাৰ চুক কুটি আছে, কুটি কুটি খাই আছে। ৰাভাৰ মৃত্যু হোৱা নাই, কেলধুপকৈ জীয়াই আছে। মৰাৰ আগমুহূৰ্তৰ কিছু হুচপিচ, ভগনীয়া দেহা, হনু ওলাই লেৰেলি যোৱা কোঠাত আবদ্ধ আচবাব, সাধাৰণ সীমাৰ মাজত অসাধাৰণ। 20 জুনত সমাধি চিকুণ কৰি মাতি থাকে। আহা ৰাভা, ইয়াতে শুই থাকা। বহৰঙী চকুত মৰা মাছৰ চকু পিন্ধাই, হাতত হেণ্ডকাপ, ভৰিত শিকলি লগাই, পঞ্চ ইন্দ্ৰিয়ক লেকাম লগাই চিতাত উঠি চাই হৈ মাটিৰ লগত মিহলি হোৱা